নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল মই তৰিপুৰ আপোনালোকে চাই আছে টেকনিক্যাল ফান আহক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰো বন্ধু বান্ধৱীসকল হেনাখন মামাই ক'লে যে মামা অৰ্থাৎ আমাৰ সকলোৱে মৰমৰ আৰু শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে এইবাৰ যোনবিলাক হায়াৰ সেকেন্ডাৰী পাস কৰিছে অৰ্থাৎ এইবাৰ এইচএছ পাস কৰিছে তেওঁলোকৰ যিবিলাক ছোৱালীয়ে 60% পাইছে তেওঁলোকক স্কুটি দিব আৰু লৰা বিলাকৰ ক্ষেত্ৰটো কৈছে যে যিবিলাক লৰাই লেটাৰ মাৰ্ক পাইছে তেওঁলোকক স্কুটি দিব তো বন্ধু বান্ধৱীসকল আজি এই খেলিমেলটো লাগি আছে যে লেটাৰ মাৰ্ক পাইছে বুলি কোৱা মানে কি বুজাইছে আৰু ছোৱালী বিলাক কথাটো ডাইৰেক্ট স্পষ্টভাৱে কৈ দিছে প্ৰথমতে মামাই কি কৈছে হেতু ফটককে শুনি লওঁ হায়াৰ সেকেন্ডাৰীত ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালী বিলাকক স্কুটি দিম এইবাৰ হায়াৰ সেকেন্ডাৰীত লেটাৰ নম্বৰ পোৱা লৰাবিলাককো আমি স্কুটি দিম যাতে ছোৱালী লৰা দুইটাই পায় খালি ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পালে পাব লৰাই কিন্তু লেটাৰ নম্বৰ পাব লাগিব লৰাৰ কাৰণে অলপ টাইট কৰি দিছো তো ভাইটি ভন্টি বা বন্ধু বান্ধৱীসকল চাওক যেতিয়া স্পষ্টভাৱে কৈ দিছে যে ছোৱালী ক্ষেত্ৰত যে যিবিলাক ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন অৰ্থাৎ 60% ওপৰত পাইছে তেওঁলোকে পাব এতিয়া কথা আহিল লৰাবিলাকৰ এতিয়া লৰাবিলাকৰ কথা কৈছে যে লেটাৰ মাৰ্ক পোৱা বিলাকে পাব তো বন্ধু বান্ধৱীসকল আমাৰ মাজত জানেই যে লেটাৰ মাৰ্ক মানে 80% বা এতিয়া খেলিমেলটো হৈছে যে 80% মানে কি এটা সাবজেক্টৰ 80% পালেই হ'ব নে গুটেই কিটা সাবজেক্টত 80 পালে পাব লাগিব তো বন্ধু বান্ধৱীসকল কথাটো হ'ল কি এতিয়া মই যিটো জানো যিটো বুজিছো তেন্তে মামাই অৰ্থাৎ হিমন্ত মুখ্যমন্ত্ৰীয়ে কোৱা মতে যে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে লেটাৰ মাৰ্ক মানে 80% পাইছে সেইবিলাকেহে স্কুটি পাব অৰ্থাৎ এইচএছত 80% পোৱা বিলাকেহে স্কুটি পাব আৰু এতিয়া এই খেলিমেলিটো আমিয়ে লগাই দিছো কাৰণ এনেকে যে কিছুমানে ভাবি আছে যে মই ফাৰ্ষ্ট ডিভিজন পাইছো এখনত লেটাৰ পাইছো মই পাম নে নাপাম চাওক এতিয়া আপোনালোকে পোৱাটো নুবুজাব মই যিটো বুজিছো সেইটো মই বুজা ফালৰ পৰাহে কৈছো যদি কিবা বেলেগ হয় তেন্তে আপোনালোকক মই নতুন ভিডিঅ' বনাই পেলাই দি দিম মানে যদি কোনে পায় বা 2খন লেটাৰ 3খন লেটাৰ বা তেনেকুৱা কিবা যদি নতুন ক্ৰাইটেৰিয়া দিয়ে মানে অফিচিয়েল যোনটো লিখা আহি যায় তেতিয়া আপোনালোকক মই এইটো কৈ দিম যে লেটাৰ মাৰ্ক মানে কি তো বন্ধু বান্ধৱীসকল মই এতিয়ালৈকে বুজা মতে 80% ওপৰত পোৱাখিনিয়ে অৰ্থাৎ লৰা যিখিনি 80% ওপৰত পাইছে তেওঁলোকে স্কুটি পাব তো বন্ধু বান্ধৱীসকল আজিলে ভিডিঅ'টো ইমানেই আছিল আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আজিলে ধন্যবাদ নমস্কাৰ জয় অসম